চাওক বেঙেনা আৰু চাব নেকি আৰু আছে এয়া বেঙেনা মালমে বীজ জলকীয়া লাগি গৈছে এইখিনি বেছি নাই বাৰু বীজ জলকীয়াটো এইটো নিজৰ খাবলৈ কাৰণে মানে এয়া কেৰেলা আৰু এইফালে বিলাহী আৰু কোমোৰা লাগি আছে মোৰ কোমোৰা সেয়া কোমোৰা লাগি দুটামান খালোৱে বাৰু অলৰেডি সেইফালে দেখিছে কোমোৰা লাগি আছে আৰু সেইটো বুঢ়া হৈছে আৰু কেটেং মেটেং কৰি হ'লেও আৰু এইফালে নেমু টেঙা নতুনকৈ ফুলিব আৰম্ভ কৰিছে 2 বছৰত নেমু টেঙা ফুলি গৈছে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বহুত দিনৰ মূৰত আপোনালোকক আজি লগ পাম আৰু আপোনালোকে ভাবিছে কি কাৰণে ভিডিঅ' দিয়া নাই। আচলতে মই খেতিৰ লগত জড়িত হৈ আছোঁ বৰ্তমান, যিহেতু মানে মোৰ একদম পূৰা খেতিত ব্যস্ত হৈ আছোঁ, সেইটো কাৰণে আপোনালোকক মানে ভিডিঅ' দেখুৱাব পৰা নাই। চ' সেইফালে বেক চাইডে আপোনালোকে দেখিছেই পৰিৱেশটো কেনেকুৱা এটা মুকলি পৰিৱেশ, পথাৰৰ মাজত আছোঁ আৰু এইফালে আপোনালোকক দেখুৱাইছোঁ। চ' মই কেনেকৈ খেতি কৰি আছোঁ আপোনালোকক দেখুৱাইছোঁ ৰ'ব। মোৰ খেতিত পানী দি আছোঁ। এইফালে এইখিনি সেয়া ধান পথাৰ দেখিছে, সেয়া মই 5 বিঘামান মাটিত বৰো ধানৰ খেতি কৰিছোঁ। এইবাৰ কেনেকুৱা হয় ক'ব নোৱাৰিছোঁ, সেইটো কাৰণে মই বিজি আছিলোঁ। চ' ভিডিঅ' দিব পৰা নাই বহুত দিন হ'ল। চ' মোৰ নিজৰো বেয়া লাগি আছে খেতিত ব্যস্ত থকাৰ কাৰণে। চ' আপোনালোকক মোৰ খেতি দেখুৱাই দিছোঁ। এয়া দেখিছে বৰো ধানৰ খেতি 5 বিঘামানত 5 বিঘামান বেছিয়ে হ'ব বৰো ধানৰ খেতি কৰিছোঁ। এইবাৰ প্ৰথম বৰো ধানৰ খেতি কৰিছোঁ মই। কেনেকুৱা হয় আপোনালোকে নিশ্চয় দেখিবলৈ পাব পিছত। চ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম পিছত কেনেকুৱা হয় মোৰ খেতিবোৰ। চ' সেয়া দেখিছে এই চৰাইটো দেখিছে, এইটো চৰাইটোৰ নাম কি আপোনালোকে জানেনে? সেয়া দেখিছে পথাৰত মানে খুব এনেকুৱা মুকলি পথাৰত খুব বেছিকৈ থাকে সি। আৰু এয়া দেখিছে আমাৰ ধাননি পথাৰ আৰু এইফালে পানী দি আছোঁ আৰু এইখিনি আগলৈকে চাওঁচোন বাৰু কেনেকুৱা হৈছে। এইটো যোৱাকালি কমপ্লিট কৰিছোঁহে, ৰুই আদা হৈছে যোৱাকালি। চ' দেখুৱাম কেনেকুৱা হয়, মোৰ প্ৰডাকশ্যন দিব পাৰিম নে নাই। চ' কি ক'ম আৰু মোৰ নিজৰো বহুত বেয়া লাগি আছে, ভিডিঅ' দিব পৰা নাই, আপোনালোকৰ লগত যোগাযোগ কৰিব পৰা নাই, বহুত বেয়া লাগি আছে। চ' মানে কি ক'ম আৰু ভিডিঅ' দিবও পৰা নাই মানে। আৰু সেয়া দেখিছে পথাৰখন চাওকচোন, আমাৰ ধাননি পথাৰখন বৰো ধানৰ পথাৰখন। আৰু আপোনালোকে খেতি কৰে নে নাই নাজানো, মই কিন্তু খেতি কৰোঁ। খালি ভিডিঅ' বনোৱাটোৱে মোৰ কাম নহয়, প্ৰাইমাৰী কাম নহয় একচুৱেলি। মোৰ আচল প্ৰাইমাৰী কামটো হৈছে খেতি কৰাটো। চ' এয়া খেতিৰ ওপৰতে আমাৰ জীৱিকা আৰু কি ক'ম আৰু। এয়া দেখিছে সেইফালে দেখিছে আমাৰ পঞ্চায়তখন পূৰা হাৱা মাৰি আছে, বৰষুণো দিয়া নাই আমাৰ ফালে। বোকাখাটত খুব কম বৰষুণ দিছে, সেইদিনা অলপ দিছিলে। চ' তাতে ইমানকৈ মাটিবোৰ তিতি যোৱা নাই আৰু, বাৰী মাটিবোৰ ইমান তিতি যোৱা নাই। আৰু অলপ পাছত আপোনালোকক দেখুৱাম আমাৰ পাচলি বাৰীখন কেনেকুৱা হৈ আছে। ঢেৰ বেঙেনা লাগি আছে। চ' আপোনালোকে ৱেইট কৰক, দেখুৱাম মই ইয়াৰ পৰা গৈ আপোনালোকক দেখুৱাম। প্ৰথমে মই দেখুৱাই লৈছোঁ আমাৰ বৰো ধানৰ পথাৰখন। সেইফালে ব্ৰইলাৰ ফাৰ্ম খুলিছে দেখিছে নাই, সেইফালে ব্ৰইলাৰ ফাৰ্ম। আৰু সেয়া আছে আমাৰ পথাৰ, খুব ধুনীয়া পথাৰ দেখিছে। পৰিৱেশটো খুব ভাল লাগিছে নাই আপোনালোকৰ? এনেকুৱা মুকলি পথাৰ। সেয়া আমাৰ ধাননি পথাৰখন। কোনে কোনে বৰো ধানৰ খেতি কৰিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। মই সেয়া 5 বিঘামানত বৰো ধানৰ খেতি কৰিছোঁ। খুব মানে কষ্ট কৰিছোঁ আৰু কি কৰিব, উপায় নাই ন। চাকৰি বাকৰি নাই বুলি এনে বহি থাকিলে নহ'ব নহয়, কিবা এটাতো কৰি খাবই লাগিব। চ' বিজনেছ হ'লেও বা খেতি কৰি হ'লেও খুব ধুনীয়াকৈ চলিব পৰা যায় আজিকালি। গাঁৱতে চবেই বৰো ধানৰ খেতি কৰিছে যেতিয়া ময়ো কৰিছোঁ আৰু। চ' এনেই বহি থকাতকৈ আৰু ভিডিঅ' বনাওঁ লগতে, আৰু আপোনালোকৰ কাৰণে ভিডিঅ'টো বনায়ে থাকোঁ বাৰু। কিন্তু ৰাইজে খেতি কৰিছে যেতিয়া ময়ো কৰি দিওঁ এনেই বহি থকাতকৈ। কি আৰু আজিকালি ট্ৰেক্টৰহে,
ইমান কষ্টও নহয় আচলতে ক'ব গ'লে। চ' অলপ কৰিছোঁ আৰু এনেকৈ। এইফালে দেখিছে মটৰ ফিটিং কৰি পেলাই পানী মাৰি আছোঁ। বৰিংটোত একদম ফুটাটো অলপ গণ্ডগোল হ'ল। সেইকেইদিনা আগতে উঠাব পৰা নাই, বহুত উঠাব চেষ্টা কৰি উঠাব পৰা নাই। সেইফালে এনেকৈ পানী দি আছোঁ। সেয়া দেখিছে আমাৰ পথাৰৰ দৃশ্য। 5 বিঘামানৰ খেতি কৰিছোঁ। আৰু বলকচোন আমাৰ বাৰীখন। তো গাইজ মই এতিয়া আছোঁ বৰ্তমান বাৰীত আপোনালোকক কি হৈ আছে দেখুৱাম। সেয়া কেইবাদিনমানৰ আগতে আপোনালোকক তামোল পুলি ৰোৱাৰ ভিডিঅ' দেখুৱাইছিলোঁ। এতিয়া তামোল পুলিবোৰ মোৰ সমান হৈছে। ইয়াত 2 বছৰ হৈছে, জাষ্ট 2 বছৰ হৈছে। আৰু দেখুৱাম সেয়া জলকীয়া লাগি আছে আমাৰ, সৰু সৰু জলকীয়া। আৰু এইফালে বেঙেনা চাওক, বেঙেনা ঢেৰ লাগি আছে। একদম মানে ডালবিলাকে দাঙিব পৰা নাই। এয়া পৰি গৈছে বেঙেনা। সেয়া দেখিছে চাওক, সেয়া বেঙেনা। সেইটো অলপ গোটা চাইজৰ আৰু এইখিনি দীঘল বেঙেনা চাওক। সেইটো হৈছে এইটো দীঘল বেঙেনা। আৰু এইফালে জলকীয়া বোলে অলপ কেনেৰে মেনেৰি হৈ আছে, দেখিছে সেয়া। আৰু সেইফালে সেইটো লোকেল বেঙেনা হয়, সৰু সৰু, খাই খুব টেষ্টি লাগে কিন্তু। চাওক সেয়া লোকেল বেঙেনা, দেখিছে সেয়া লোকেল বেঙেনা। ছিঙিয়ে আছোঁ, সেইটো কাৰণে অলপ কম দেখুৱাইছে। সেয়া দেখিছে এতিয়াও ঢেৰ লাগি আছে। এই বেঙেনাটো মানে ইয়াৰ পৰা আৰু ইয়াতকৈ বেছি ডাঙৰ নহয়গৈ, খুব বেছি বুঢ়া আঙুলিটোৰ সমান আৰু। মানে আপোনালোকক দেখুৱাই দিওঁ কিমান ডাঙৰ চাইজৰ হয়। সেয়া দেখিছে সেই বেঙেনাটো ইয়াতকৈ আৰু ডাঙৰ নহয় আৰু। এইটো লোকেল বেঙেনা, খাই খুব টেষ্টি লাগে, ভাজি খাব লাগে। আৰু এয়া দেখিছে কণ বিলাহী, সেয়া কণ বিলাহী ঢেৰ লাগি আছে। সেইটো অলৰেডি চিঙা হ'ল। যিকেইটা আছে আপোনাক দেখুৱাই দিছোঁ, সেয়া পকি আছে কণ বিলাহী সেয়া। আৰু এইবিলাক জলকীয়া বেছিকৈ খৰাং হোৱাৰ কাৰণে শুকাই গৈছে। আৰু এইফালে ধনিয়া খুব কম আছে। এইটো লেচেৰি মাহ হয়, সেয়া লেচেৰি মাহ দেখিছে। আৰু সেইটো নহৰু লগাইছোঁ, নহৰু। এইফালে কণ বিলাহী ঢেৰ আছে, বিচাৰিলে ঢেৰ পোৱা যাব। আৰু এইখিনি নেমু অলপ ডাঙৰ হৈছে আৰু কল। আৰু এইফালে তেজবিন লগাই দিছোঁ, সেয়া তেজবিন, সেয়া বিলাহী। আৰু সেয়া জলকীয়া লাগিছে বাৰু দেই। সাৰৰ পৰিমাণটো অলপ কম হৈছে, সেইটো কাৰণে অলপ কমকৈ মানে লাগিছে। আৰু এইখিনি যদি আৰু পানীৰ পৰিমাণটো কম আছে, বৰষুণটো একচুৱেলি নিদিয়াৰ কাৰণে বেছিকৈ ভাল হোৱা নাই মানে। আৰু এইফালে মকৈ লগাইছোঁ, আৰু এইবিলাক চাইডে সৰু বেঙেনা। আৰু এইফালে তামোল গছ দেখিছে, ইয়াত তামোল গছবোৰ ডাঙৰ হৈছে। আৰু এইফালেও বেঙেনা, এইখিনি বেঙেনা। এয়া দেখিছে মকৈ। আৰু আমাৰ শ্ৰীমতী সেয়া পাচলি চিঙাত ব্যস্ত হৈ আছে। দেখিছে বেঙেনা, সেয়া বেঙেনা চাওক, বেঙেনা। আৰু চাব নেকি, আৰু আছে সেয়া বেঙেনা। সেয়া দেখিছে বেঙেনা। এইবোৰতে বিজি থকাৰ কাৰণে আপোনালোকৰ কাৰণে ভিডিঅ' বনাব পৰা নাই। এইফালে ৰঙালাও লাগিছে। আৰু ভোট জলকীয়া সেইটো এজোপামান আছে ইয়াত, একদম পূৰা লমালমে বীজ জলকীয়া লাগি গৈছে। এইখিনি বেছি নাই বাৰু বীজ জলকীয়াটো, এইটো নিজৰ খাবলৈ কাৰণে মানে জুৰি যায় আৰু। এইফালে লগাইছোঁ বীজ জলকীয়া। আৰু এইটো নতুনকৈ লগাইছিলোঁ, সেইটো ফুল লাগিব ধৰিছে। আৰু এইটো জলকীয়া। আৰু এইফালে সেই কেৰেলা ছিঙি আছে, দেখিছে সেয়া কেৰেলা। আৰু এইফালে বিলাহী আৰু নেমু দেখিছে, সেয়া নেমুবোৰ একদম ফাগুন অহাৰ লগে লগে পূৰা নতুন কুঁহিপাত মেলিছে। আৰু এইফালে কেৰেলাখিনি শুকাই গৈছে, আৰু তথাপি আছে কেইটামান গুটি। আৰু এই তামোল গছজোপা নতুনকৈ ৰুইছিলোঁ, এইটো বাচি গ'ল। আৰু এইটো আমি নলটেঙা বুলি কওঁ। এইটো মাছৰ লগত আঞ্জা কৰি খুব ভাল লাগে এই বস্তুটো। এইটো নলটেঙাৰ পাত বুলি কয়। আৰু এইটো অমিতা মই 5 জোপামান অমিতা ৰুলোঁ, কিন্তু এতিয়ালৈকে সেইজোপাও অমিতাত মানে গুটি লগা নাই। কাৰণটো কি আপোনালোকে জনাবচোন। আৰু এইফালে কোমোৰা লাগি আছে মোৰ, কোমোৰা সেয়া কোমোৰা লাগি 2টামান খালোঁৱে বাৰু অলৰেডি।
সেইফালে দেখিছে কোমোৰা লাগি আছে আৰু সেইটো বুঢ়া হৈছে আৰু কেটেং মেটেং কৰি হ'লেও। আৰু এইফালে নেমু টেঙা নতুনকৈ ফুলিব আৰম্ভ কৰিছে। 2 বছৰত নেমু টেঙা ফুলি গৈছে আৰু এই বছৰৰ পৰা লাগিছে আৰু মানে সেই দেখিছে এই পোকটো পূৰা হেৰি কৰি আছে মানে সেইটো সেয়া নেমু ফুলিব আৰম্ভ কৰিলে। সেইটো জলপাই গছ। কেৰেলা কিমান ছিঙি আছে দেখাই লওক, চাওক সেয়া কেৰেলা সেইটো আৰু ঢেৰ আছে কেৰেলা। অলপ কেটেঙা বেটেঙা মানে এইটো মানে ইমান কিবা নহয় আৰু বেছিকৈ আগতীয়া হোৱাৰ কাৰণে হৈছে নেকি। এই কোমোৰাটো সেয়া আৰু এইফালে ৰঙালাও লগাইছে। এইটো কলজোপা, এইটো বিলাহী জোপা বেছিকৈ হাউলি যোৱাৰ বতাহ দিয়াৰ কাৰণে হাউলি গৈছে সেয়া। এইফালে ৰঙালাও আৰু এইফালে চাইডে গোটেইখিনি মুঠতে ক'বলৈ গ'লে মানে গোটেই এৰিয়াটো খালীকৈ ৰখা নাই আৰু মোটামুটি য'ত যি আছে লগাই দিছোঁ আৰু। সেইটো বেঙেনা আৰু এইফালে ডাঙৰ বিলাহী চাওক, সেয়া ডাঙৰ বিলাহী আৰু এইফালে এইটো দীঘল বেঙেনা চাওক কি ধুনীয়াকৈ লাগি আছে চাওক। সেয়া দীঘল বেঙেনা, চাওক সেয়া ডাঙৰ বেঙেনা। এইফালে গুমধান বা মকই আৰু এইফালে তিয়হ লগাইছোঁ। তিয়হ কিন্তু কেটেং মেটেং হৈ আছে, কি হৈছে জানো ক'ব পৰা নাই। আৰু এইফালে বেঙেনা এইবিলাক চব সৰু সৰু বেঙেনা, লোকেল বেঙেনা সেইটো দেখিছে। সেইফালে দেখিছে সেইফালে আম গছ ডাঙৰ হৈছে আৰু এইটো অমিতা গোটেইকেইজোপা মতা গছ বুলি কওঁ, যিটো ফুল ফুলে কিন্তু গুটি নধৰে, সেইটোক আমি মতা গছ বুলি কওঁ। আৰু সেইটো হৈছে গোল নেমু, 2 বছৰত ইমান ডাঙৰ হৈ গ'ল। সেই তামোল গছজোপা শুকাই গ'ল, বেয়া লাগিলে। আমাৰ সেয়া এই বৃক্ষ আন্দোলনত তামোল পুলিবোৰ অলপ কেটেঙা, সাৰৰ পৰিমাণটো কম, যিহেতু আমাৰ ঠাইডোখৰ নতুন হয় ন। চ' ইয়াতে সেইফালে তামোল গছজোপা সেইখিনি মানে সেইটো কাৰণে অলপ কেটেং মেটেং হৈ আছে। এই তামোল পুলিবোৰ নতুন গছ ওলাইছে আৰু পুলি। আৰু এইফালে এইফালে সেয়া নাৰিকল, এইখিনি তামোল গছ আৰু এইফালে তামোল হয়। আৰু এইটো সেয়া নাৰিকল গছ, এইফালে তামোল গছ। সেয়া দেখিছে কলগছজোপা ইয়াৰ পৰা মেলিছে আৰু এইফালে নতুনকৈ জেওৰা লগাইছোঁ। মুৰ্গী চাব দেই, মুৰ্গী দেখুৱাই আছোঁ আপোনালোকক। সেয়া মুৰ্গী পুহিছোঁ, সেয়া দেখিছে মুৰ্গী, লোকেল মুৰ্গী হয় সেয়া দেখিছে। গাইজ ভিডিঅ'টো আজি ইমানতে শেষ কৰি লৈছোঁ। আপোনালোকে ভিডিঅ'বোৰ চাব আৰু ছাপোৰ্ট দিব। যদি আপোনালোকে নতুনকৈ চাইছে প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু শ্বেয়াৰ কৰি দিব। বাই বাই।